Guys, welcome to our YouTube channel exams. ইয়াতে আমি বিভিন্ন এক্সামৰ কাৰণে ইয়াতে আমি কোৱেশ্চন এনসাৰ দিওঁ আপোনালোকে এই ভিডিঅ'টো চাব পাৰে যিসকলে কম্পিটিটিভ এক্সাম দিয়ে তেওঁলোকৰ কাৰণে এইটো বেছি ইউজফুল হ'ব সো বেছি দেৰি নকৰি আমি প্ৰথম কোৱেশ্চনটো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কোৱেশ্চনটো হৈছে which one of the following territories was not affected by the revolt 1857 ৰিভল্টত কোনটো টেৰিটৰিজ মানে জাগায় ঠায়ে কোনো ধৰণৰ এফেক্ট হোৱা নাছিল চিত্তৰত একো ধৰণৰ এফেক্ট হোৱা নাছিল ঠিক আছে নেক্সট কোৱেশ্চনটো ইন জৈনিজম পাৰফেক্ট নলেজ ইজ ৰেফাৰ্ড টু এজ কৰ পৰা আমি পাৰফেক্ট নলেজ পাওঁ জৈনিজমত কাবাল্যৰ পৰা আমি জৈনিজমৰ পাৰফেক্ট নলেজটো আমি পাওঁ ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে ইন 1923 by whom Swaraj Party was founded 1923 কাৰ স্বৰাজ পাৰ্টি আমি পাইছিলো মতিলাল নেহেৰু এনো সিআৰ দাস এণ্ড মতিলাল নেহেৰু ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে why did গান্ধীজি কল ফৰ দ্য নন কোঅপাৰেশ্যন মুভমেণ্টৰ কাৰণে গান্ধীজিক কিয় কল কৰিব লগা হৈছিল চৌৰাচৌৰী ইনচিডেণ্টৰ কাৰণে কল কৰিব লগা চৌৰাচৌৰী বিদ্ৰোহৰ কাৰণে ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে মহাভাৰত was written by মহাভাৰত কোনে লিখিছিল সকলোৱে জানে ব্যাসদেৱ বা বেদব্যাস মহৰ্ষি বেদব্যাসে লিখিছিল ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে দ্য হৰপ্পান কালচাৰ বিলং টু হৰপ্পান কালচাৰটো কি পোৱা গৈছিল ব্ৰঞ্জ এজৰ সময়ত হৰপ্পান কালচাৰটো আছে মানে হৰপ্পান কালচাৰটোক ব্ৰঞ্জ এজ বুলিও কোৱা যায় ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে হু প্লান্টেড দ্য সোমনাথ টেম্পল ইন AD 1025 প্লান্টেড মানে হৈছে আপোনাৰ লুটমাৰ কৰিছিল কোনে 1025 AD মানে হৈছে খ্ৰীষ্টাব্দ মোহাম্মদ গাজনী আপোনালোকে নাম শুনিছে মোহাম্মদ গাজনীয়ে কৰিছে ঠিক আছে দ্য ফাৰ্ষ্ট ইউৰোপিয়ান হু কেম টু ইণ্ডিয়া ৱেৰ কিমান চনত ফাৰ্ষ্ট কোনটো ইউৰোপিয়ান আহিছিল চনটো নহয় সৰি কোনে আহিছিল পৰ্তুগীজ আহিছিল 1498ত আহিছিল পৰ্তুগীজ আপোনালোকে জানে ফেমাছ এটা নাম শুনিছে ভাস্কো দা গামা আহিছিল 1498 ঠিক আছে নেক্সট কুৱেশ্যনটো হু ৰোড তগলকনামা কোনে লিখিছিল আমিৰ খুসৰুই তগলকনামা লিখিছিল আমিৰ খুসৰুটো জানে আপোনালোকে ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে হু ফাউণ্ডেড দ্য গুপ্ত ডাইনেষ্টি কোনে স্থাপন কৰিছিল শ্ৰীগুপ্তই গুপ্ত ডাইনেষ্টি স্থাপন কৰিছিল ঠিক আছে বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্টত লিখিব ভিডিঅ'টো কেনেকুৱা লাগিছে ঠিক আছে ধন্যবাদ